আজি 25 তাৰিখ ছেপ্টেম্বৰৰ, আজি 25 তাৰিখ। তো দুখ লগা কথা যে জুবিন দা আমাৰ মাজত নাই। তো সেইদিনা জুবিন দা যোনদিন ঢুকাইছিল সেইদিনা আমি তেতিয়া আছিল 4টা বাজি আছিল আমি যেতিয়া গম পাইছিলোঁ। তাৰপিছত আমি জুবিন দাক চাব গৈছোঁ, মই বিশালহঁত আমি লগে চবেই। ক্লিপটো আছে, তো ক্লিপটো মই লগাই দিম, দেখা পাব। জুবিন দা আহিছে, তো জুবিন দাক এতিয়া আমি শ্ৰদ্ধাঞ্জলি কৰিব যাই আছোঁ। চবৰ হাতত ফুল আছে, মানুহ আছে, চব ওলাই আহিছে আজি গুৱাহাটীত। লখৰাতটো ক'ব লাগে নহয়। তো এই জুবিন দা আহি পাইছে অকণমান চাবি অকণমান। তাৰপিছত জুবিন দাক চাই আহিলোঁ। তাৰপিছত চাই অহাৰ পিছত গাড়ীখন লগ পালোঁ। গাড়ীখন লগ পোৱাৰ পিছত আৰু গ'লোঁ আমি গধূলি যাই জুবিন দাক চাই আহিলোঁ। তো সেইখিনিতেও জুবিন দাক লগ নাপালোঁ, ইমান মানুহৰ ভিৰ হৈছিল, কিন্তু জুবিন দাক আমি চাব গৈছিলোঁ। তো আৰু তো আপোনালোকে গম পালে আৰু জুবিন দা আমাৰ মাজত নাই। যোনে কিবা হ'লে আমাৰ যোনে গছপুলি ৰোপণ কৰিছে, এতিয়া গছপুলি কাটিলেও কোনো কোৱা মানুহ নাই, কাৰণ জুবিন দা আছিল, এতিয়া জুবিন দাও নাই। আৰু অসম এইটো লগা আছিল। তো আজিৰ পৰা আমাৰ লগত আৰু জুবিন দা নাথাকিব। তো আমি জুবিন দাক সদায় জীয়াই ৰাখিম আমাৰ মাজত, সদায় তেওঁৰ গান শুনি যাম, তেওঁৰ গীতৰ সৈতে।